নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত আকৌ আহিছোঁ। হয় বন্ধু, আজি ভিডিঅ'টো বনোৱা মেইন কাৰণ হৈছে বহুতে মোক কমেণ্টত মোক কিছুমান কুৱেশ্যন কৰি থাকে বা সোধে যে 100 মুৰ্গী পুহিলে কিমান ডাঙৰকৈ ঘৰ বনাব লাগিব আৰু ধৰ কিমান খৰচ হ'ব, 100 মুৰ্গী পুহিলে কিমান খৰচ হ'ব, ধৰ সেনেকুৱা মোক বহুতে কমেণ্ট কৰি থাকে। আৰু সেইটো কাৰণে ধৰ মই এতিয়া আজি ভিডিঅ'টো বনাব লৈছোঁ। হয় বন্ধুসকল, আপোনালোকে মোৰ পিছফালে এই ঘৰটো দেখিছে। ইয়াত দুটা ঘৰ আছে। যিখিনি নেকি মোৰ মুৰ্গী আছে ঘূৰি আছে সেইখিনি মোৰ সোণালী হয়। আৰু ইয়াত আছে মিনিমাম ধৰ মোৰ 120 পিছমান মই ৰাখি দিয়া হৈছে, কাৰণ কি যিটো বেচ আছিলে মই তাৰ পৰা ইয়াৰ ৰাখি দিয়া হৈছে। এইটো কণীৰ কাৰণে ৰাখি দিয়া হৈছে, আৰু যাতে ধৰ মই এই কণীটোৰ পৰা ধৰ মই সোণালী মুৰ্গী পোৱালি উলিয়াব পাৰোঁ, সেইটো কাৰণে মই এই কামটো কৰিছোঁ। আৰু ধৰ বৰ্তমান এতিয়া মোৰ কণী দিয়া ষ্টাৰ্ট কৰিছেই, আৰু ধৰ 2-এটাকৈ মোৰ কণী দিবলৈ আৰম্ভ কৰিছে মোৰ। সেইটো কাৰণে বাৰু মই ভাল পাইছোঁ। বাৰু ঠিক আছে বন্ধুসকল, এতিয়া মই মেইন কথাটোলৈ আহোঁ। হয় বন্ধুসকল, মোৰ পিছফালে যিটো নেকি আপোনালোকে ঘৰ ইয়াত দেখিছে, দুটা আছে মোৰ। এটা 2-চালিয়া টিঙৰ, এটা 1-চালিয়া টিঙৰ। তাৰে যিটো নেকি এটা আছে সেইটো মোৰ যিটো নেকি সোণালীটো হয় সেইটো থাকে, আৰু এটাত মোৰ যিটো নেকি কয়লাৰ হয় সেইটো থাকে। আৰু মোৰ এই ঘৰটোৰ বহল আৰু দীঘলটো হৈছে মোৰ মিনিমাম 30 ফুট দীঘল আছে, আৰু বহলটো মোৰ আছে 14 ফুট। হয়, 14 ফুট বহল আছে আৰু 30 ফুট দীঘল আছে ঘৰটো। আৰু ধৰ মই মিনিমাম তাত মই ধৰ 600 বা 700 মই লোকেল মুৰ্গী তাত ভৰাব পাৰোঁ সেইটো ঘৰত। কাৰণ কি যিমানে ধৰ অকণমান ডাঙৰ হৈ গৈ থাকে সিমানে ধৰ আপোনাৰ সৰহকৈ ভৰাব পাৰে। কাৰণ লোকেল মুৰ্গীটো আপুনি জানে সিহঁতৰ চাং পাতি দিব লাগে, চাং পাতি দিলে বা বাঁহ বান্ধি দিব লাগে, তেতিয়াও সিহঁতে তাৰ ওপৰত থাকিব পাৰে। তেতিয়া ধৰ তলতো থাকিব পাৰে, ওপৰতো থাকিব পাৰে, তেতিয়া ধৰ জেগাটো ওলাই যায় লোকেল মুৰ্গীৰ ক্ষেত্ৰত। বাৰু ঠিক আছে, মই বন্ধুসকল এতিয়া কম খৰচৰ কথাটো মই আপোনালোকক জনাবলৈ আহিছোঁ। হয় বন্ধুসকল, যদি আপোনাৰ ঘৰত যদি ধৰ বাঁহ আছে আৰু যদি ধৰ আপুনি 100 মুৰ্গীৰ কাৰণে বনাম বুলি ভাবিছে, তেতিয়াহ'লে ধৰ মিনিমাম আপোনাৰ এবান টিং বা আপোনাৰ 2বান টিং লাগিব। ধৰ আপুনি কিমান ডাঙৰকৈ হিচাপত বনায়, ধৰ মিনিমাম আপুনি 12x12 যদি আপুনি ঘৰটো বনায় বা 10x12 যদি বনায়, তেতিয়াও আপোনাৰ ধৰ 100 মুৰ্গী আহিব ধুনীয়াকৈ। আৰু তাত ধৰ মিনিমাম কষ্টলি যদি আপুনি ঘৰতে কম খৰচতে নিজেই কৰি পেলাই যদি আপুনি কম খৰচত কৰিব বিচাৰে, তেতিয়াহ'লে ধৰ মিনিমাম আপোনাৰ ধৰ 6,000 পৰা 7,000 মান টকা আপোনাৰ মিনিমাম খৰচ হ'ব পাৰে। আৰু ধৰ মই হাজিৰা লগোৱাৰ কথাটো মই সেইটো ক'বলৈ যোৱা নাই। ধৰ যদি আপুনি নিজে কৰে তেতিয়াহ'লে ধৰ আপোনাৰ অতি কম খৰচত হ'ব। আৰু যদি ধৰ ভেটিটো আপুনি তুলিব লাগিব, কাৰণ কি ভেটিটো ওখ কৰিব লাগিব, মিনিমাম ধৰ 2 ফুটমান ওখ কৰিব লাগিব ভেটিটো। তেতিয়া ধৰ যাতে পানীটো ৰৈ নাথাকে, পানীটো যাতে তাত জমা হ'ব নোৱাৰে, এনেকৈ থাকিব ওখ কৰি দিব লাগিব। তেতিয়া ধৰ আপোনাৰ ধুনীয়াকৈ হেৰিটো। আৰু ধৰ আপুনি যদি নিজেই যদি সেই কামটো কৰিব পাৰে, তেতিয়াহ'লে ধৰ আপোনাৰ সেইটো খৰচো আপোনাৰ নালাগিব। আৰু ধৰ মিনিমাম আপুনি যেতিয়া ধৰ 100 যদি পোহে, 100 মুৰ্গীত আপোনাৰ ধৰ মিনিমাম খৰচ হ'ব ধৰ আপোনাৰ 15,000 পৰা 16,000 মান টকা খৰচ হ'ব। কাৰণ কি ধৰ পোৱালিৰ দামটো কেতিয়াবা বাঢ়ি থাকে, কেতিয়াবা কম হৈ থাকে, কেতিয়াবা 30 টকা হৈ যায়, কেতিয়াবা 35 টকা হৈ যায়, বা কেতিয়াবা 40 টকা হৈ যায়। সেইটো ধৰ পোৱালিৰ ওপৰত ডিপেণ্ড কৰিব, ধৰ আপুনি কোনটো ছিজনত কি পোৱালি লৈছে। আৰু তাৰ উপৰি ধৰ 4 বেগ দানা আপোনাৰ লাগিব। 4 বেগ দানা ধৰ আপোনাৰ আজিকালিতো ধৰ 2,400 টকা 2,300 টকা এনেকুৱা দানাৰ দাম হৈ গৈছে। ধৰ মিনিমাম আপোনাৰ 9,000 মান টকাৰ আপোনাৰ দানা খাই দিব। ধৰ আৰু এইফালে 3,500 টকা ধৰিছোঁ মই সেইফালে পোৱালি 100 পোৱালি 35 টকাকৈ, 3,500 টকা এইফালে হৈছে 3,500 টকা, আৰু এইফালে 9,000 টকা। ধৰ আপোনাৰ মিনিমাম কিমান হৈছে 9×3 আপোনাৰ 12 আৰু 12,500 টকা। আৰু মেডিচিনত লাগিব ধৰ আপোনাৰ 1,000 টকা, আৰু ধৰ 500 টকা। মিনিমাম ধৰ আপোনাৰ 14-15,000 টকাৰ ভিতৰত আপোনাৰ 100 মুৰ্গী আপুনি পুহিব পাৰে। আৰু ধৰ তাৰ পৰা যিটো নেকি বেনিফিট হ'ব, সেইটো মই বেনিফিটৰ কথাটো মই ক'বলৈ নাযাওঁ, কাৰণ কি সেইটো ধৰ যোনে য'ৰ জেগাৰ পৰা বিক্ৰী কৰিব বা তাৰ মাৰ্কেটটো কেনেকুৱা চলি আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। সেইকাৰণে মই সেইটো ক'বলৈ নাযাওঁ। আৰু ঠিক আছে বন্ধুসকল, মই আৰু যিবিলাক নেকি বন্ধুসকলে মোক কমেণ্ট কৰি থাকে, মই এনেকৈ ধৰ ভিডিঅ'ৰ যোগেদি মই সিহঁতক মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম।
আৰু ঠিক আছে বন্ধুসকল, যদি মোৰ চেনেলটো যদি প্ৰথমবাৰ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'বোৰ যদি ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধুসকল আজিলৈ আহিছোঁ, আকৌ নেক্সট ভিডিঅ'ত আকৌ লগ পাম।